সংগীত থিয়েটাৰ চলচ্চিত্ৰ এইসমূহ অনুষ্ঠানৰ পৰা বন্ধুসকল আমি বহু প্ৰেৰণা পাওঁ হয় বন্ধুসকল এইসমূহ অনুষ্ঠানৰ পৰা শিকিবলগীয়া আমি বহু কথাই শিকিবলৈ সুবিধা পাওঁ বন্ধুসকল এই অনুষ্ঠানসমূহৰ পৰা অকল আমি শিকিবলগীয়া কথাই নহয় আমি জীয়াই থকা জীৱনত বহু প্ৰেৰণা যোগায় আৰু বহু মনোৰঞ্জনৰ ক্ষেত্ৰত আমাক বহু উৎসাহিত কৰে বন্ধুসকল অকল মনোৰঞ্জনতে নহয় এই অনুষ্ঠানসমূহক আজিকালি বিদ্যালয় পাঠ্যপুথিতো সন্নিৱিষ্ট কৰা হৈছে আৰু প্ৰশ্ন উত্তৰ শিতানতো ইয়াক গুৰুত্ব ভূমিকা দিয়া হৈছে বন্ধুসকল গতিকে ভিডিঅ'টোত যিখিনি কথা আমি আলোচনা কৰিম গোটেই বিষয়বস্তুখিনি অতিকৈ প্ৰয়োজনীয় নমস্কাৰ বন্ধুসকল মই মানেছো আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আজি ভিডিঅ'টোত বন্ধুসকল আমি ছবি জগতৰ কথা কিছু আলোচনা কৰিম আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো অল প্ৰেছ কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ হ'ল নটৰাজ থিয়েটাৰ আৰম্ভ হৈছিলে 1963 চনত সৰ্বপ্ৰথম দুখন মঞ্চ ব্যৱহাৰ কৰা ভ্ৰাম্যমাণ থিয়েটাৰখন হ'ল মঞ্চৰূপ থিয়েটাৰ বন্ধুসকল দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া কথাছবিখন হ'ল বৃষ্টি স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখন হ'ল হালধীয়া চৰাই বাওধান খায় বন্ধুসকলে দ্বিতীয় স্বৰ্ণকমল বঁটাপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰখন হ'ল সাগৰলৈ বহু দূৰ চামেলি মেম চাহাব কথাছবিখনৰ সংগীত পৰিচালক আছিলে ডক্টৰ ভূপেন হাজৰিকা বন্ধুসকল অসমীয়া কথাছবি প্ৰথম নায়িকা আছিলে আইদেউ সন্দিকৈ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখন হ'ল ধৰালৈ যিদিনা নামিব সৰহ জয়মতী ছবিত গদাপাণি চৰিত্ৰত অভিনয় কৰিছিলে পৰশুৰাম বৰুৱাই বন্ধুসকল জয়মতী কথাছবিখনত চাওদাং বৰুৱাৰ ভূমিকাত অভিনয় কৰিছিলে ফণী সমাই বন্ধুসকল ৰাষ্ট্ৰপতিৰ ৰূপ পদকপ্ৰাপ্ত প্ৰথম অসমীয়া কথাছবিখন হ'ল ৰঙা পুলিচ পৰিচালনা আছিলে নিপন বৰুৱা 51তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত বছৰৰ শ্ৰেষ্ঠ চুটি ছবি হিচাপে ৰজত কমল বঁটা বিজয়ী ছবিখন হ'ল সতীৰাধিকা বন্ধুসকল 51তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা ছবিখন হ'ল জানু বৰুৱাৰ তৰা বন্ধুসকল 52তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবি হিচাপে ৰজত কমল বঁটাপ্ৰাপ্ত অসমীয়া ছবিখন হ'ল দীনবন্ধু বন্ধুসকল হস্তি কন্যা তথ্যচিত্ৰখনেও ৰাষ্ট্ৰীয় ৰজত কমল বঁটা পাবলৈ সক্ষম হৈছিলে বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব আজিলৈ বন্ধুসকল জয় অসম